নমস্কাৰ বন্ধুসকল, ৱেলকাম মাই চেনেল 0.2 ষ্টৰী। বন্ধুসকল, আপোনালোকৰ ভিতৰত প্ৰায় ট্ৰেইনত যাত্ৰা কৰি পাইছে, কিন্তু আপোনালোকে কেতিয়াবা ভাবেনে যে আপুনি সেই ট্ৰেইনখনত যাত্ৰা কৰাৰ আগতে আৰু কোনে কোনে যাত্ৰা কৰিছিল আৰু তেওঁলোকৰ যাত্ৰা সফল হৈছিলনে? আৰু আজি আপোনালোকলৈ এনেকুৱা এটা কাহিনী লৈ আহিছোঁ। কাহিনীটো আৰম্ভ কৰাৰ আগতে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু কাষতে থকা বেল আইকন ঘণ্টাটো প্ৰেছ কৰি দিব। সেইদিনা ৰাজীৱ কলকাতাৰ পৰা গুৱাহাটীলৈকে আহিব লগা আছিল, কিন্তু সেইদিনা কলকাতাৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈকে ট্ৰেইন নাছিল। সেয়েহে ৰাজীৱ কলকাতাৰ পৰা কোচবিহাৰলৈ গৈ কোচবিহাৰৰ পৰা গুৱাহাটীলৈকে ট্ৰেইন ধৰিব লগা হৈছিল। ৰাজীৱ কোচবিহাৰ দিনৰ 11 মান বজাতে পাই গৈছিল, কিন্তু সেইদিনা গুৱাহাটীলৈ যোৱা ট্ৰেইনখন বহুত লেট আছিল। সেয়েহে ৰাজীৱ কোচবিহাৰ ষ্টেচনতে বহুত সময় কটাইছিল, আৰু বহু সময় কটোৱাৰ পিছত ৰাজীৱৰ সেই গুৱাহাটীলৈ যাবলগীয়া ট্ৰেইনখনৰ এনাউন্সমেণ্ট হ'ল। कृपया करके ध्यान दें, गाड़ी संख्या 17824 कानपुर एक्सप्रेस प्लेटफॉर्म नंबर 3 पर आने वाली है। এনাউন্সমেণ্ট শুনাৰ পিছত ৰাজীৱে ককাকুণ্ডাকৈ প্লেটফৰ্ম নম্বৰ 3লৈ গৈ ৰখি গ'ল আৰু ট্ৰেইনখন অহাৰ বাট চাব ধৰিলে। সি ডিঙি মেলি মেলি ট্ৰেইনখনৰ ফালে চায়েই আছিল। তেতিয়া ৰাজীৱক এজনী ছোৱালীয়ে পিছফালৰ পৰা কান্ধত থপথপিয়াই সুধিলে, দাদা, আপুনিও গুৱাহাটী যায় নেকি? ট্ৰেইনখন লেট হোৱাৰ কাৰণে ৰাজীৱৰ টেনচন ইমান হৈ গৈছিল যে ৰাজীৱে ছোৱালীজনীক ৰিটাৰ্ণ তাই কলৈ যায় সুধিবলৈও পাহৰি গৈছিল। প্ৰায় ৰাতি 9 মান বজাত ট্ৰেইনখন প্লেটফৰ্মত লাগি গ'ল, আৰু তেতিয়াই ৰাজীৱে ট্ৰেইনখনৰ জেনেৰেল ডাবা এটাত উঠি চিট এটাত বহি গ'ল। তেওঁ উঠা ডাবাটোত মানুহ কেৱল 2জনহে আছিল, আৰু তেওঁ ৰখি থকা ষ্টেচনটোত তেওঁ যাত্ৰা কৰা ট্ৰেইনখনৰ যাত্ৰী বহুত কম আছিল। তেওঁ আৰু কিবা এটা ভবাৰ আগতে আগফালৰ চিটত ৰাজীৱক মাত লগোৱা ছোৱালীজনী আহি বহি গ'ল। ৰাজীৱে ছোৱালীজনীক দেখি নিশ্চিন্ত হৈ ৰ'ল, আৰু অলপ পিছতে ৰাজীৱে ছোৱালীজনীক সুধিলে যেন, তুমি ক'লৈকে যাবা? ছোৱালীজনীয়ে তেতিয়া হাঁহি এটা মাৰি ক'লে যে মই কেৱল 2টা ষ্টেচনলৈকেহে যাম। ৰাজীৱে এই কথাষাৰ ইমান নাভাবি বুলি কৈ থৈ দিলে। ট্ৰেইনখন ষ্টেচনৰ পৰা লাহেকৈ যাব ধৰিলে। লাহে লাহে ৰাজীৱ আৰু ছোৱালীজনীৰ মাজতো চা চিনাকি আৰম্ভ হ'ল। ছোৱালীজনীয়ে চা চিনাকিৰ মাজতে ৰাজীৱক সুধিলে যে, তুমি এইখন ট্ৰেইনত ফাৰ্ষ্ট যাত্ৰা কৰিছা নি? ৰাজীৱে তেতিয়া ক'লে, কিন্তু কিয় সুধিলা? তেতিয়া ছোৱালীজনী আকৌ হাঁহি এটা মাৰি এনেই সুধিলোঁ বুলি কৈ থৈ দিলে। এনেকে তেওঁলোকে কথা পাতি থাকোঁতেই 2টা ষ্টেচন পাৰ হৈ গ'ল। কথা পতাৰ মাজতে ছোৱালীজনীক ৰাজীৱে ক'লে যে নেক্সট ষ্টেচনটো নামিবা আৰু ন তুমি? ছোৱালীজনী তেতিয়া একো নকৈ আকৌ হাঁহি এটা মাৰি থৈ দিলে। অলপ সময়ৰ পাছতে ছোৱালীজনীয়ে ৰাজীৱক ক'লে, মই যাওঁ, তুমি গৈ থাকা। ৰাজীৱে তেতিয়া মন কৰিলে যে ওচৰে পাছৰে ক'তো ষ্টেচন পোৱা নাছিল, আৰু ট্ৰেইনখনো ফুল স্পীডত চলি আছিল। ৰাজীৱে কিবা এটা সোধাৰ আগতে ছোৱালীজনীৰ মুখখন লাহেকৈ সলনি হ'ব ধৰিছিল। ছোৱালীজনীৰ মুখখনৰ পৰা লাহেকৈ তেজ ওলাব ধৰিছিল, আৰু মুখখন বহুত ভয়ানক হৈ পৰিছিল। তেতিয়াই হঠাতে ছোৱালীজনী তাৰ পৰা নাইকিয়া হৈ গৈছিল। ৰাজীৱে এই দৃশ্যটো দেখি সি বহুত ভয় খাইছিল।
তাৰ হাত ভৰি লাহেকে কঁপিব ধৰিছিল। মুখৰ মাতো যেন তাৰ বন্ধ হৈ গৈছিল। ৰাজীৱে লাহেকে ভয়ে ভয়ে চিটৰ পৰা উঠি তাৰ দবাটোত বহি থকা দুজন মানুহৰ ওচৰলৈ গৈ মনে মনে বহি গ'ল আৰু এনেকেই ৰাতিটো পাৰ হৈ ৰাতিপুৱা হৈ গ'ল। ৰাজীৱে ৰাতিপুৱা 9:30ত গুৱাহাটী পালেগৈ আৰু গুৱাহাটী ট্ৰেইন ষ্টেচনৰ পৰা সি বাছত উঠি ঘৰলৈ গ'লগৈ। কিন্তু ৰাজীৱৰ এই ভয়ানক স্মৃতি তেওঁৰ মনত সদায় থাকি গ'ল। আজিৰ কাহিনীটো ইমানেই বন্ধুসকল। কাহিনীটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি ক'ব। আৰু আপোনালোকৰ মাজতো যদি এনেকুৱা কাহিনী আছে তেন্তে মোক হোৱাটছআপত শ্বেয়াৰ কৰিব। মোৰ হোৱাটছআপ নম্বৰ হ'ল 6002777437। আকৌ এটা ষ্টৰী লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। তেতিয়ালৈকে বাই বন্ধুসকল।